শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোকে শিক্ষাগুৰু আছাম চেনেলটিলৈ স্বাগতম জনাইছোঁ। আপোনালোক অৱগত যে যোৱা কেইদিনমান আগতে LP আৰু UPৰ যিসকল ঠিকাভিত্তিক শিক্ষক আছিলে তেখেতসকলক স্পেচিয়েলভাৱে নিয়মীয়াকৰণ কৰা হৈছিলে আৰু আজি অন্য এটি বিজ্ঞাপন প্ৰকাশ পাইছে আৰু ইয়াত প্ৰথমতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই টুইটাৰ যোগে ঘোষণা কৰিছে এডভাৰটাইজমেণ্ট ফৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ ফৰ 4,669 additional contractual teachers is out. Apply at madhyamik.assam.gov.in from 2nd December অৰ্থাৎ আজি দিনৰ 11:30 বজাৰ পৰা আৰম্ভ হ'ব 8 ডিচেম্বৰলৈকে 8 তাৰিখলৈকে আৰু যিসকল সেকেন্ডাৰী এডুকেশ্যনৰ লগত জড়িত শিক্ষক আছিলে তেখেতসকলৰো এইবেলি নিয়মীকৰণ কৰিবলৈ ওলাইছে আৰু তেখেতসকলৰ বাবে এটি বিজ্ঞাপন প্ৰকাশ পাইছে। মই এই বিজ্ঞাপনটি আপোনালোকক কিছু সংক্ষিপ্ত আভাস দিবলৈ চেষ্টা কৰিছোঁ। বিজ্ঞাপনটি তেখেতসকলে 7 পে কমিশ্যন মতে যি দৰমহা এইখিনি লাভ কৰিব হাইস্কুল শিক্ষকৰ আৰু লগতে ইয়াত কণ্ডিশ্যনছ অফ ৰিক্ৰুইটমেণ্ট কেইটামান কণ্ডিশ্যন দিয়া আছে, এইকেইটা মই কৈ দিছোঁ। নাম্বাৰ 1, দ্য ৰেগুলাৰাইজড টিচাৰ্ছ shall be provided basic salary with admissible allowances and first increment be given only after 1 year of regularization of service satisfactorily. অৰ্থাৎ ইয়াত যিখিনি বেছিক চেলাৰী আৰু এডমিছেবল এলাউন্স তেখেতসকলে এইখিনি গোটেইখিনি লাভ কৰিব। লগতে এইটো বিশেষ কথা এটা কোৱা হৈছে যে তেখেতসকলে 1 year কমপ্লিট হোৱাৰ পিছতে যিটো ফাৰ্ষ্ট ইনক্ৰিমেণ্ট তেখেতসকলে পাবলৈ সক্ষম হ'ব। অৰ্থাৎ তেখেতসকলৰ যদিহে জুলাইৰ আগত তেখেতসকলৰ ৰেগুলাৰাইজ হৈ যায় তেনেহ'লে তেওঁলোকে জুলাইৰ ইনক্ৰিমেণ্টটো হয়তো নাপাবগৈ। নাম্বাৰ 2, দ্য পোষ্ট উইল বি প্ৰস্পেক্টিভ ইন নেচাৰ, নো পে প্ৰটেকশ্যন ফৰ পাষ্ট ৱৰ্ক কেন বি ক্লেইম। আৰু তেখেতসকলে কোনো ধৰণৰ ক্লেইম কৰিব নোৱাৰিব যে আগতে যিটো কাম কৰিছিলে পে প্ৰটেকশ্যনৰ কাৰণে। নাম্বাৰ 3, নো প্ৰভিডেণ্ট ফাণ্ড ছাপৰ্ট অফ এনি কাইণ্ড শ্বেল বি এডমিছেবল। আৰু তেখেতসকলে প্ৰভিডেণ্ট ফাণ্ডৰ বিষয়েও তেখেতসকলে এপ্লাই কৰিব নোৱাৰিব, এডমিছেবল নহ'ব। ষ্টেট NPS কণ্ট্ৰিবিউশ্যন অনলি শ্বেল বি প্ৰভাইডেড। তেখেতসকলে যি বৰ্তমান ৰেগুলাৰ কৰ্মচাৰীসকলে NPSৰ সুবিধা পায় এইখিনি তেখেতসকলে পাব। এট নো ষ্টেজ ইন এনি ক্লেইম ফৰ OPS ফ্ৰম দিছ পোষ্ট শ্বেল বি কনচিডাৰ্ড। আৰু OPSৰ কাৰণে তেখেতসকলে কোনো ধৰণৰ ক্লেইম কৰিব নোৱাৰিব বুলি লিখিছে। নাম্বাৰ 5, দ্য কেণ্ডিডেট মাষ্ট বি working as additional contractual teachers and must have complete 5 years of continuous service as on 31st October 2024. অৰ্থাৎ অক্টোবৰ মাহৰ 31 তাৰিখলৈকে তেখেতসকলৰ 5 বছৰ কণ্ট্ৰেকচুৱেল হিচাপত তেখেতসকলৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব, 5 বছৰ হ'ব লাগিব, তেতিয়াহে তেখেতসকল ইলিজিবল হ'ব। দ্য ইলিজিবল কেণ্ডিডেটছ শ্বেল এপ্লাই অনলাইন ইন দ্য অফিচিয়েল ৱেবছাইট DAC আছাম ডেট ইজ এইটো madhyamik.assam.gov.in তেখেতসকলে আজি দিনৰ 11:30 বজাৰ পৰা আৰম্ভ হৈছে আৰু তেখেতসকলে 8 তাৰিখলৈ অৰ্থাৎ ডিচেম্বৰ মাহৰ 8 তাৰিখৰ মাজনিশালৈকে তেখেতসকলে এপ্লাই কৰিব পাৰিব। নাম্বাৰ 7 দিছে, দ্য কেণ্ডিডেট হেজ টু প্ৰভাইড হিজ হাৰ successive ID অফ হিজ হাৰ প্ৰেজেণ্ট স্কুল টু প্ৰচিড। আৰু তেখেতসকলৰ যি শিক্ষা সেইটো ID আছে এই IDটো দিব লাগিব আৰু লগতে ইউডাইজ কোড দিব লাগিব। আৰু ইয়াত তলত লিখিছে নো অফলাইন এপ্লিকেশ্যন শ্বেল বি একচেপ্টেড ইন দিছ ৰিগাৰ্ড। কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব। নাম্বাৰ 10, দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম ৰিজাৰ্ভ দ্য ৰাইট টু কেনচেল অৰ পষ্টপন দ্য ৰিক্ৰুইটমেণ্ট এট এনি ষ্টেট উইদাউট এছাইনিং এনি ৰিজন ডিয়াৰ। অৰ্থাৎ ডিৰেক্টৰে ছেকেণ্ডাৰী এডুকেশ্যন ডিৰেক্টৰজনে যিকোনো কাৰণতে তেখেতে এইটো কেনচেল বা পষ্টপন কৰিব পাৰিব বুলি উল্লেখ কৰিছে। নাম্বাৰ 11, দ্য কেণ্ডিডেট শ্বেল এপ্লাই ইন দ্য ছেম কেটেগৰী অফ পোষ্ট ডেট he/she was holding as additional contractual teachers। তেখেতসকলে কণ্ট্ৰেকচুৱেল টিচাৰত যিটো পোষ্ট আছিলে সেই পোষ্টতে তেখেতসকলে আবেদন কৰিব পাৰিব, অন্য পোষ্টত নোৱাৰিব। নাম্বাৰ 12, কৰিণ্ডাম এডেণ্ডাম এজ and when required shall be published in the official website of DAC Assam at এইটো আপোনালোকে পাবই। No such special recruitment drive will be carried out thereafter। কোনো ধৰণৰ স্পেচিয়েল অৰ্থাৎ ইয়াৰ পিছত আৰু কোনো ধৰণৰ এনে ধৰণৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট দিয়া নহয় বুলি উল্লেখ কৰিছে।
যিখিনি শিক্ষক নিয়মীয়া কৰিব লগা আছে একেলগে কৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে।